গাইজ প্ৰায় সন্ধিয়া হ'ব ধৰিছে তো এইটো এটা জেগা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰু এই জেগাখিনিক দেখুৱাবলৈকে ভিডিঅ'টো বনাবলৈ লৈছোঁ। চাওক ইপিনে দেখিছে যে এইটো অসম চৰকাৰৰ অধীনত বনোৱা কি কয় এইটো কিবা এটা আঁচনি আছিলে মানে পিছাৰি খান্দিছে। এইখন এখন বিল, ডাঙৰ বিল ন, আমাৰ এলেকাতে আমাৰ গাঁৱতে ডাঙৰ বিল। আৰু এই বিলখনত চৰকাৰে কেনেবাকৈ গম পাইছে আৰু ইমান ডাঙৰ চাওক ইমান ডাঙৰ পুখুৰী খান্দিছে মাছ পুহিব বোলে। এয়া এইটো এখন এটা এইখিনিৰ পৰা আৰম্ভ কৰি চাওক এইখিনিলৈকে এটা, তাৰপিছত মোৰ পিছপিনে চাওক সেইয়া কিমান দূৰলৈকে আৰম্ভ কৰি পেলাই চাওক আপোনালোকে এৰিয়াটো চাওক কিমান দূৰৰ পৰা আৰম্ভ কৰি আকৌ ইফালে আহি এইটোত জইন হৈছে, অলপ বাকী আছে। কিন্তু ইয়াত এটা কথা ঠিকে আছে বাৰু, আমাৰে উন্নত হ'ব, আমাৰ অঞ্চলৰ উন্নত হ'ব, আমাৰ গাঁৱৰে উন্নত হ'ব। কিন্তু এটা দেশত যে ক্ষতি হ'ব সেইটো খাটাং, কিয়নো আমাৰ ইয়াতে পানী হয়, ওচৰত নদী আছে, বৰপানী নদী, আৰু এইখিনিত বছৰত কেইবাবাৰো পানী হয়। আৰু এই পানীখিনি প্ৰথম আহি এই দুটা বিল আছে, ইফালে দুটা বিলত পানীখিনি জমা হয়, কভাৰ হয়, তাৰ পৰা বেলেগ পিনে যায়। তো হয়তো ৰাইজৰ অকণমান অসুবিধা হ'ব পাৰে, কিন্তু আমাৰ ৰাইজোতো লোভীয়া ন, সেইকাৰণে দিছে আৰু বনাবলৈ। তো কথা হ'ল সেইখিনিলৈকে নাযাওঁ, কিন্তু মাত্ৰ জেগাখন আপোনাক দেখুৱাবলৈ ভাল লাগিছে। মই এই সন্ধিয়া সময়ত সন্ধিয়াৰ আগত এইখিনি জেগা আহি পাইছোঁ, দোকান চোকান যোৱা নাই, বজাৰ তজাৰ আজি যোৱা নাই। আৰু মোৰ লগত এটা আছে, ই মানে চখ মোৰ অকলেই নহয়, এইটোৱে আহে ৰিল বনাবলৈ, এইটো জেগা আহি পাই যায়। এয়া ইমান ৰিল বনায়। তো ব্লগ ছিষ্টেম ভিডিঅ'টো আজি বনালোঁ। আৰু আমাৰ গাঁওখনৰ এই 2-4টামান যে ডাঙৰ পুখুৰী খান্দিছে, যদি কাৰোবাৰ কিবা মাছৰ দৰকাৰ হয় মোক খবৰ কৰিলে হয়, লৈ গৈ ঘৰ পামগৈ। বৰ ডাঙৰ মাছ পোহা হ'ব ইয়াত। মইতো এইবিলাক আইডিয়া নাজানো, কিন্তু বহুতখিনি মাটি লৈ পেলাই এই 2-3টা মানে খান্দা হৈছে। তো গাইজ আকৌ যেতিয়া পানী আহিব, চাৰিওপিনে ভৰি পৰিব, তেতিয়া আকৌ এদিন আহি এই পাৰত উঠিম আৰু সেইদিনা দেখুৱাম যে আমি কি মাছ পুহিলোঁ, কিমানখিনি মাছ পুহিলোঁ। হ'ল।